Hello everyone, I am Luqman Hussain Ansari, an English language trainer and mentor. Today I am here with a very interesting lesson. আৰু আজিৰ এই ইন্টাৰেষ্টিং লেসনত মই আপোনালোকক শিকাম প্ৰেজেন্ট পাৰফেক্ট টেন্স। যেহেতু এইটো টেন্সত তিনিটা শব্দ ব্যৱহাৰ হৈছে প্ৰেজেন্ট পাৰফেক্ট টেন্স, সো এইকেইটা শব্দৰ অৰ্থ যদি আমি জানো তেতিয়াহ'লে এই টেন্সৰ সূত্র মুখস্থ ৰখা অতি সহজ। সো প্ৰেজেন্ট মানে আমি জানো কি বৰ্তমান, আৰু পাৰফেক্ট মানে সম্পূৰ্ণ হোৱা, চাৰিওফালৰ পৰা যি বস্তু সম্পূৰ্ণ হয় তাক কোৱা হয় দ্যাট ইজ পারফেক্ট। আৰু তাৰ পিছত শব্দ হ'ল টেন্স। টেন্স মানে আমি জানো কাল, তো এই টেন্সৰ সূত্র হ'ব বৰ্তমান কালত কোনো এটা কাম সম্পূৰ্ণ হোৱা বা কৰা বুজালে তাক প্ৰেজেন্ট পারফেক্ট টেন্স কোৱা হয়। ইটস ভেরি ইজি। তো এতিয়া প্ৰেজেন্ট পারফেক্ট টেন্সৰ সূত্র শিকাৰ পিছত কি সিম্বল বা চিহ্ন চাই আমি অসমীয়া বাক্যৰ পৰা গম পাম যে এইটো এটা প্ৰেজেন্ট পারফেক্ট টেন্স হৈ আছে। এই সিম্বলবোৰৰ প্ৰয়োজন কিয় হ'ল জানে? আমাৰ অসমীয়া ভাষাত এই 12 ধৰণৰ টেন্স নাই, গতিকে কিছু সিম্বল উলিয়াই আমি নিৰ্দিষ্ট কৰিব লাগে যে এইটো কোন টেন্স হ'ব। সো প্ৰেজেন্ট পারফেক্ট টেন্সৰ 6টা সিম্বল, যেনে ধৰক মই এইমাত্ৰ চাহ খাইছো, তুমি খাইছা, তেওঁ খাইছে। একেদৰে মই খালো, তুমি খালা, তেওঁ খালে। এই ধৰণৰ সিম্বল যদি থাকে আমি তেতিয়া গম পাম যে এইটো কোন টেন্স, প্ৰেজেন্ট পারফেক্ট টেন্স। ওকে, সো এই টেন্সৰ অক্সিলাৰি হ'ল হ্যাভ, হ্যাজ, তাৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম। সো ভাৰ্বৰ থাৰ্ড ফৰ্ম আপুনি জানেনে? যেনে ধৰক সো এইটো হ'ল ফাৰ্স্ট ফৰ্ম, এইটো হ'ল সেকেন্ড, আৰু এইটো হ'ল থাৰ্ড। সো ভাৰ্বৰ সদায় এই যে ফৰ্মবোৰ আছে, এই যে ৰূপটো আছে, এই ৰূপটো এই টেন্সত সদায় ব্যৱহাৰ হ'ব। সো মই এইমাত্ৰ চাহ খালো, এই টেন্সটোক আমি সাইন্টিফিক মেথড 2 অনুযায়ী ট্ৰান্সলেশ্যন কৰিম। যদিহে আপুনি এতিয়ালৈকে সাইন্টিফিক মেথড 2 চোৱা নাই তেতিয়াহ'লে ওপৰৰ আই বাটনত ক্লিক কৰি এতিয়াই চাই লওক, নাইবা ডিছক্ৰিপশ্যনত থকা লিংকত গৈ এতিয়াই চাই লওক। সো সাইন্টিফিক মেথড 2 দৰাচলতে 6টা ষ্টেপৰ নাম। ষ্টেপ নম্বৰ 1 আছিল ভাৰ্ব নিৰ্ণয় কৰা। সো এইটো বাক্যত আমি বিচাৰি উলিয়াব লাগিব কোনটো শব্দয়ে ভাৰ্ব বা ক্ৰিয়া বা কাম বুজাই আছে। সো মই এইমাত্ৰ চাহ খালো, কোনটো শব্দৰ দ্বাৰা কাম কৰা বুজাই আছে? খালো, খোৱা এটা কাম হয় না নহয়? সো খোৱা শব্দৰ তলত আস্তানি ভি ফৰ ভাৰ্ব বহালো বা ভাৰ্ব বুলি আমি চিহ্নিত কৰিলো। স্টেপ নম্বৰ 2 আছিল সাবজেক্ট নিৰ্ণয় কৰা, আৰু এইটো বাক্যত সাবজেক্ট হ'ল মই। সো মই শব্দৰ তলত আস্তানি এস ফৰ সাবজেক্ট বহালো। স্টেপ নম্বৰ 3 হ'ল 1 2 3 4 5 নিৰ্ণয় কৰা, আৰু এই 1 2 3 4 5 হ'ল 5টা প্ৰশ্ন, অৰ্থাৎ এই যে ভাৰ্বটো আছে এই ভাৰ্বটোক 5টা প্ৰশ্ন কৰিব লাগিব। 1 নম্বৰ প্ৰশ্ন হ'ল কি দি প্ৰশ্ন কৰিব লাগিব? মই কি খালো? আমি উত্তৰ পালো কি? চাহ খালো, গতিকে চাহ শব্দৰ তলত আস্তানি 1 বহাব লাগিব, কাৰণ 1 নম্বৰ কোৱেশ্চনৰ আনসাৰ পাইছো। কোৱেশ্চন নম্বৰ 2 হ'ল কাক দি প্ৰশ্ন কৰিব লাগিব? মই কাক খালো, কোনো উত্তৰ পোৱা নাই। কোৱেশ্চন নম্বৰ 3 হ'ল কেনেকৈ খালো? মই কেনেকৈ খালো, কোনো উত্তৰ পোৱা নাই। কোৱেশ্চন নম্বৰ 4 হ'ল ক'ত খালো, কোনো উত্তৰ পোৱা নাই। কোৱেশ্চন নম্বৰ 5 হ'ল কেতিয়া খালো? এই মাত্ৰ খালো, গতিকে 5 নম্বৰ কোৱেশ্চনৰ আমি আনসাৰ পাইছো, গতিকে 5 বহালো। এতিয়া স্টেপ নম্বৰ 3 কমপ্লিট হোৱাৰ পিছত স্টেপ নম্বৰ 4 হ'ল টেন্স নিৰ্ণয় কৰা। টেন্স নিৰ্ণয় কৰিবলৈ হ'লে প্ৰতিটো অসমীয়া বাক্যৰ শেষত গৈ আমি সিম্বল বিচাৰি উলিয়াব লাগিব। সো ইয়াতে প্ৰেজেন্ট পারফেক্ট টেন্সৰ এটা সিম্বল আমি পালো, কোনটো? লু, খালো। সো গতিকে এইটো কোন টেন্স হ'ল? প্ৰেজেন্ট পারফেক্ট টেন্স। স্টেপ নম্বৰ 5 হ'ল ট্ৰান্সলেশ্যন কৰা। ট্ৰান্সলেশ্যন কৰাৰ নিয়ম নিশ্চয় আপুনি সাইন্টিফিক মেথড 2 চাইছে। সো সেই নিয়ম অনুমতে প্ৰথমতে আমি সাবজেক্টৰ ইংৰাজী বনাব লাগিব, আৰু ইয়াতে সাবজেক্ট হ'ল কি? মই। মই শব্দৰ ইংৰাজী কি জানে? আই। সো আই লিখিলো, তাৰপিছত ভাৰ্বৰ ইংৰাজী বহাব লাগিব। ইয়াতে ভাৰ্ব হ'ল খালো, খোৱা। খোৱাৰ ইংৰাজী আপুনি জানে? ইট, হয় না নহয়? কিন্তু চাহ খোৱাৰ ক্ষেত্ৰত ইট ব্যৱহাৰ নহ'ব, বৰঞ্চ কি ব্যৱহাৰ হ'ব? এইটো যেহেতু জুলীয়া বস্তু, জুলীয়া বস্তু খোৱাৰ ক্ষেত্ৰত কি ব্যৱহাৰ হয়? ড্ৰিংক। কিন্তু ড্ৰিংক এনে জুলীয়া বস্তু খোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ হয় যেটো আমি মুখত ঢালি গৰগৰকৈ খাই পেলাব পাৰোঁ, কিন্তু চাহ মুখত ঢালি গৰগৰকৈ খাব নোৱাৰি, হয় না নহয়?
গতিকে সাৰ ক্ষেত্ৰত ব্যৱহাৰ হয় কি টেক TAKE টেক টেক মানে লোৱা কেৱল লোৱা নহয় খোৱাও হয় সো খালো ভাৰ্বৰ ইংৰাজী কি হ'ব টেক ইয়াতে আমি অকমান ঠাই এৰি TAKE লিখিলো লিখাৰ পিছত 1 2 3 4 5 এর ইংরেজি বনাব লাগিব আর 1 এতে কি চাহ চাহ শব্দৰ ইংরেজি কি অসম কিহৰ বাবে বিখ্যাত চাহ চাহৰ ইংরেজি কি টি গতিকে ইয়াতে আমি কি লিখিম টি তাৰ পিছত 2 3 4 পোৱা নাই ডাইৰেক্ট 5 এর ইংরেজি বনাব লাগিব 5 কি এই মাত্র ইংরেজি just now এতিয়া স্টেপ নাম্বার 6 হল ফর্মস অফ ভার্ব বহাব লাগিব সো এই প্রেজেন্ট পারফেক্ট টেন্সৰ ফর্মস অফ ভার্ব বা অক্সিলারি কি হল সাবজেক্টৰ পিছত হ্যাভ বা হ্যাজ বহাব লাগিব ইয়াতে আমি সাবজেক্ট বহাই পেলাইছো তাৰ পিছত হ্যাভ বা হ্যাজ বহাব লাগিব এতিয়া কওকচোন আই শব্দৰ পিছত বা আই সাবজেক্টৰ পিছত কি হ'ব হ্যাজ নে হ্যাভ নিশ্চয় হ্যাভ গতিকে ইয়াতে আমি কি বহাম আই হ্যাভ তাৰপিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম বহাব লাগিব সো আমি জানো টেক সো এইটো যেহেতু থাৰ্ড ফৰ্ম গতিকে কি হ'ব ইয়াতে টেকেন টেক আমি লিখি পেলাইছো ইয়াতে এটা এন বঢ়াই দিলেই হল কি হল আই হ্যাভ টেকেন টি জাস্ট নাও সো মই এইমাত্ৰ চাহ খালো তাৰ ইংৰাজী আমি বনাই পেলালো এতিয়া হো ইয়েস নো কোশ্চেন কেনেকৈ বনাম ভেৰি সিম্পল যি অক্সিলাৰিটো আছে অক্সিলাৰিটোক সাবজেক্টৰ আগত আনি দিলেই ইয়েস নো কোশ্চেন সো আমি হ্যাভ টুক সাবজেক্ট আইৰ আগত আনি দিম সো গতিকে কি হ'ব have I taken tea just now have I taken tea just now এতিয়া WS কোশ্চেন কৰাৰ ক্ষেত্ৰত ইয়াতে WS ৰ কি ওয়ার্ড আছে কোত শব্দৰ ইংৰাজী কি আপুনি জানে কিয় থাকিলে কি হ'ব ইংৰাজী why কোত থাকিলে where আৰু কেতিয়া হলে when কেনেকৈ থাকিলে how আৰু বকেটা আছে আগৰ ভিডিওবোৰত চাই থাকক সো কোত আছে যেহেতু কোত থকাৰ কাৰণে আমি কি ভাব লাগিব where তাৰ পিছত ওপৰৰ বাক্যটো হুবহু আনি দিলেই হল now where have I taken tea just now সো এইখিনি আছিল আফার্মেটিভ এতিয়া আহিম নেগেটিভলৈ নেগেটিভ বনোৱাৰ ক্ষেত্ৰত নাই থকাৰ কাৰণে এটা নহয় বোধক সেন্স থকাৰ কাৰণে আমি কি কৰিব লাগিব এটা নট বঢ়াব লাগিব কাৰ পিছত অক্সিলাৰিটোৰ পিছত সো I have not taken tea just now সো এতিয়া আমি কি কৰিব পাৰি have not or শর্ট ফর্ম টু ব্যবহার কৰিব পাৰি তাৰ কাৰণ হল আমি স্পোকেন ইংলিশ শিকি আছো স্পোকেন ইংলিশত কি ব্যবহার হয় বেশি শর্ট ফর্ম সো have not or শর্ট ফর্ম কি হ'ব haven't I haven't taken tea just now so এই বাক্যটোৰ যদি আমি yes no question বনাব খোজো এই haven't টু গোটেইখিনি আগত আনি দিলে হল যদি আমি have or not ক সেপাৰেটলি লিখো কেৱল have টো আগত আহিব যদি শর্ট ফর্ম ব্যবহার কৰো গোটেইখিনি আগত আহিব গতিকে হৈ গল haven't তাৰপিছত WS কোশ্চেন বনাও অতি সহজ কি কৰিব লাগিব কোত শব্দৰ ইংৰাজীটো ইয়াতে প্ৰথমত বহাব লাগিব কোত শব্দৰ ইংৰাজী হল where ওপৰৰ বাক্যটো হুবহু আনি দিলে হল সো মই কোত এই মাত্ৰ চাহ পোৱা নাই তাৰ ইংৰাজী কি হল where haven't I taken tea just now সো আপোনালোকে চালে যে প্ৰেজেন্ট পারফেক্ট টেন্সৰ 6 ধৰণৰ বাক্য হ'ব পাৰে আৰু 6টাই আমি শিকি ললো গতিকে প্রেজেন্ট পারফেক্ট টেন্সৰ A to Z সকলো কথা আমি শিকি ললো যদি এই ভিডিওটো আপোনালোকৰ ভাল লাগিছে লাইক কৰিব আৰু যদি বেয়া লাগিছে ডিসলাইকৰ বটনটো আছেই কমেন্ট এটা কৰিব কিন্তু থ্যাংক ইউ